Good morning. Class is mandatory. So, class to কৰি আহিলোগৈ তাৰ পিছত ৰুমত আহি ভাত পানী খাই ধুনীয়াকৈ আৰু অকণমান পঢ়িলোঁ পিছে স্পাইচি খোৱা বস্তু দেখিলে কাৰণো লোভ নালাগে নহয় জানো আবেলি ফোনটো চাই থাকোঁতে কেৱল খোৱাৰ ভিডিঅ'কে ওলাইছিল সেয়ে মোৰ লোভীয়া মুখখনক ৰখাব নোৱাৰি পাকঘৰলৈ গৈ দেখিলোঁ ৰঙালাও গুটি অলপ আছিল আৰু লগতে কাঁচকলৰ চিপছ আচলতে বাহিৰত গৈ কিবা খোৱাতকৈ ঘৰত থকা বস্তুৰে কিবা এটা বনাই খোৱাটো বেছি ভাল বুলি ভাবিলোঁ সেয়েহে হাতে কামে লাগি গ'লোঁ বাৰু ৰঙালাও গুটি এনেকৈ ৰ'ষ্ট কৰি খাইছেনে বিৰাট ভাল লাগে আমাৰ চাহৰ লগত খোৱা স্নেক্সখিনিতো ৰেডি হৈয়ে আছে পিছে ইয়াৰ লগত একাপ গাখীৰ চাহৰ কম্বিনেশ্যন খুব ভাল লাগিব নহয় জানো সেইবুলি গাখীৰ চাহ একাপ বাকি ল'লোঁ পিছে আমাৰ আবেলিৰ চাহ একাপ ৰেডি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি যাব বাই